এই মানুহজন দুদিন ধৰি কলগাছিয়াৰ কৈলাজা চাৰিআলি চকত আহিছে। তেওঁ মানসিক বিকাৰগ্ৰস্ত বুলি জানিব পৰা গৈছে আৰু তেওঁৰ নাম তেওঁৰ ঠিকনা একো ক'ব পৰা নাই। তো আপোনালোকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁৰ পৰিয়াল মানুহে চিনিব পাৰে। তো আপোনালোকৰ মাজত মই এইটো অনুৰোধ জনাইছোঁ আৰু এই দৃশ্যটো দেখুৱাই আছোঁ। এই দৃশ্যটো হ'ল কলগাছিয়াৰ কৈলাজা চাৰিআলিৰ দৃশ্য। তেওঁ চাৰিআলিত এইদৰে আহিছে আৰু তো আপোনালোকে সকলোৱে ভিডিঅ'টো চাব আৰু সকলোৱে শ্বেয়াৰ কৰি দিব। মই এটা অনুৰোধ জনাইছোঁ আপোনালোকৰ মাজত, তো আপোনালোকে সকলোৱে ভিডিঅ'টো চাওক। আৰু এই মানুহজনক মানসিক বিকাৰগ্ৰস্ত। মই সুধিছিলোঁ আপোনাৰ নাম কি, কিন্তু তেওঁ ক'ব পৰা নাই। নিজৰ নাম, তেওঁৰ গাঁও বা কোনো ঠিকনা তেওঁ ক'ব পৰা নাই। খালি হাঁহি থাকে আৰু হাঁহি থাকে, কিন্তু একো ক'ব নোৱাৰে। তো আপোনালোকে সকলোৱে ভিডিঅ'টো